দেৱজিৎ ভূঞাৰ কবিতা দুৰ্নীতিৰ কৰাল গ্ৰাস। দুৰ্নীতিৰ কৰাল গ্ৰাসত আজিও আবদ্ধ দেশ, অৰাজকতাৰ মাজেৰে এদিন হ'ব নিঃশেষ। কেৱল দৰিদ্ৰতা দুৰ্নীতিৰ কাৰণ নহয়, ধনী দুখীয়া সকলোৰে দ্বাৰা দুৰ্নীতি হয়। দুখীয়া পিয়নজনে পৰিয়ালৰ দায়ত ধন লয়, শীৰ্ষ আমোলাজনৰ নাই নৈতিকতাৰ ভয়। জাত পাতৰ বাবেই দেশত দুৰ্নীতি নকৰে, সকলো তথাকথিত জাতেই দুৰ্নীতি কৰে। দেশত দুৰ্নীতি এক দুৰাৰোগ্য মানসিক ৰোগ, গোটেই দেশখনেই আজি ভুগিছে দুৰ্ভোগ। ৰাজনীতিবিদৰ কথা কৈ সকলোৱে হাত ধোৱে, নিজে দুৰ্নীতি নকৰোঁ শপতেৰে কিন্তু নিশা নুশুৱে। জনবিস্ফোৰণে দুৰ্নীতিৰ জুইত ঢালি আছে ঘিউ, দেশখন সজ হোৱাৰ উপায় ক'ৰ পৰা বাৰু দিওঁ। আপোন ভালেই জগত ভাল নীতি যদি পালন কৰোঁ, অলপমান হ'লেও দুৰ্নীতি কমাত সহায় কৰিব পাৰোঁ। দুৰ্নীতিৰ বাবে কুৰুক্ষেত্ৰ মহাসমৰ এদিন লাগিব হ'ব, তেতিয়াও চাগে দুৰ্নীতিৰ অৱশেষ ভাৰতত ৰৈ যাব, ভাৰতত ৰৈ যাব, ভাৰতত ৰৈ যাব।